শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে মই অসমৰ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ শ্ৰী শ্ৰী মা দুৰ্গাই আমাৰ জনগণক সকলো দিশৰ পৰা সুৰক্ষিত কৰি ৰাখিব আৰু অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোক সকলো সময়তে মিলাপ্ৰীতি ৰাখিব। আমাৰ সমাজত থকা অশুভ শক্তিবিলাকক নিষেধ কৰিব, শুভ শক্তিক উদগনি দিব, নিৰাপত্তা দিব আৰু ৰাজ্যখনৰ সকলো জনতাৰ মংগলময় কৰি তুলিব। মা দুৰ্গাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আমাক সকলোকে সকলো সময়তে সুৰক্ষিত কৰি ৰাখক আৰু লগতে মই অসমৰ ৰাইজক এই পূজাৰ মুহূৰ্তত কোভিড-19 প্ৰট'কল নিষ্ঠাৰে মানি চলিবৰ বাবে আহ্বান জনাইছোঁ। আপোনালোকে জানে এতিয়াও আমি এই কোভিড-19 সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পোৱা নাই। গতিকে প্ৰতিগৰাকী ব্যক্তি যাতে সকলো সময়তে নিৰোগী হৈ থাকে, স্বাস্থ্যৱান হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান ভাৰতবৰ্ষৰ জনগণক আন্তৰিকতাৰে জনাইছে, সেই আহ্বানৰ প্ৰতি অসমৰ ৰাইজেও কোভিড প্ৰট'কল মানি চলি আন্তৰিকতাৰে যেন সহযোগিতা আগবঢ়ায়। পুনৰবাৰ সকলো শ্ৰেণীৰ ৰাইজলৈ মোৰ গভীৰ শ্ৰদ্ধা আৰু মই আন্তৰিকতাৰে প্ৰণাম জনাই